Hello friends, welcome to our YouTube channel Utopia. ঠাণ্ডাৰ বতৰত এবাৰ পিকনিকলৈ নগলে আধৰুৱা যেন নালাগেনে বাৰু? এইবাৰ আমি পিকনিকলৈ কলৈ আৰু কেনেকৈনো গলো আহক আপোনালোকক একেলগে লৈ যাওঁ। মেইন ৰোডলৈ বুলি আমি ওলাই আহিলোঁ। ইয়াতে বাছত উঠিব লাগিব। আজিকালি ঠাণ্ডা নপৰে বেছি। ৰাতিপুৱাতে ইমান চুকাৰত পৰিছে আৰু অলপ সময় পিছত আমাৰ এই বাছখন আহি পালে। আমি তিনিও ইয়াতে বাছত উঠি ল'লোঁ আৰু বাকীবোৰ মানুহ আগত উঠি আহিছে। এতিয়া সকলোৱে ফূৰ্তি কৰি পিকনিকলৈ বুলি গৈ আছোঁ। বেকগ্ৰাউণ্ডত ধুনীয়াকৈ গান চলি আছিল যদিও কপিৰাইটৰ ভয়ত ইয়াতে দিব পৰা নগ'ল। এইবোৰ পিকনিকৰ আটাইবোৰ যোগাৰ লৈ অহা হৈছে। ৱেষ্ট কাৰ্বি আংলঙত অৱস্থিত লংকাৰ পৰা প্ৰায় 30 কিলোমিটাৰ আৰু এঘণ্টা সময়ৰ দূৰত্বত থকা এটা ধুনীয়া পিকনিক প্লেচলৈ আমি এতিয়া গৈ আছোঁ। আমাৰ এই পিকনিকৰ গ্ৰুপটো আছিলে মোৰ মানুহজনৰ অফিচ ষ্টাফ আৰু তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছৰ মাজত। অফিচ ষ্টাফৰ লগত যোৱা বাবে ফেমিলি মেম্বাৰ্ছখিনিয়ে ইফালে বেছি খোলাকৈ ফূৰ্তি কৰিব পৰা নাছিল আৰু পিছফালে এওঁলোকে ডান্স কৰি গান গাই ফূৰ্তি কৰি পিকনিকলৈ বুলি গৈ আছে। যি নহওক আনক ফূৰ্তি কৰা দেখিলেও ভালেই লাগে, সেয়ে আমি এওঁলোকক ফূৰ্তি কৰা দেখি নিজেও ফূৰ্তি কৰি গৈ আছোঁ। পিকনিকলৈ বুলি ওলালে কিছুমান কথা গুৰুত্ব দিব লাগে, যাতে ফূৰ্তি কৰিব যায় নিজৰ লগতে আনৰো একো অঘটন নঘটে নতুবা ক্ষতি নহয়। ট্ৰান্সপৰ্টেশ্যনৰ কেনেকুৱা সুবিধা লগতে পিকনিক স্পটটোলৈ কিমান দূৰত্ব সেইবোৰ চাব লাগে। আৰু বহুত নিৰ্জন ঠাইলৈকেও পিকনিক খাবলৈ যাব নালাগে। যিহেতু পিকনিক খাবলৈ ফূৰ্তি কৰিবলৈকেহে যোৱা হয়, সেয়ে এনেধৰণৰ কিছুমান কথা গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী। বাছৰ পৰা বাহিৰৰ ধুনীয়া দৃশ্যবোৰ চাই আমি আটাইয়ে লাহে লাহে পিকনিকলৈ বুলি গৈ আছোঁ। পিকনিক স্পট বুলি ক'লেই বিৰাট ধুনীয়া জেগা হয়। প্ৰকৃতিয়ে আমাক ইমান ধুনীয়া অৱদান দি থৈছে। কিন্তু আমি যিটো ৰাস্তাৰে গৈ আছোঁ তাৰ দৃশ্যবোৰো ইমান ধুনীয়া নহয়নে? চাৰিওফালে সৰু ডাঙৰ সেউজীয়া গছ-গছনিবোৰ চাই গৈয়েই ভাল লাগিছে। এঘণ্টীয়া ৰাস্তাৰ যাত্ৰা আমি প্ৰকৃতিৰ এইবোৰ সৌন্দৰ্য উপভোগ কৰি গৈ আছোঁ। আপোনালোকে পিকনিকলৈ গ'লনে? আৰু কোন কেইখন ঠাইলৈনো আপোনালোকে পিকনিকলৈ বুলি গৈ পাইছে? আপোনালোকৰ এনেকুৱা কিবা মেমৰি আছেনে পিকনিকৰ? যিটো মেমৰি আপোনালোকৰ চিৰদিনৰ বাবে মনত ৰৈ গৈছে? এইবোৰ ইমান ধুনীয়া ঠাই দেখি মনত শান্তি লাগি যায়। সদায় যান্ত্ৰিকতাৰ মাজত থকা নতুবা অফিচ কাছাৰী অন্যথা ঘৰুৱা কামৰ মাজত থকা সকলোৱে মাজে সময়ে এনেধৰণে প্ৰকৃতিৰ মাজত নিজকে এৰি দিব লাগে। প্ৰকৃতিৰ লগত সময় কটাই মনত যিটো শান্তি পোৱা যায় আৰু যিকোনো ধৰণৰ মনৰ অশান্তিলৈ মানুহবোৰ যেনেদৰে জীয়াই থাকে সেইবোৰ কিছু সকাহ পাব পাৰি। কিন্তু সেই প্ৰকৃতিৰ ঠাইখিনি যে বহু দূৰৰ দেশৰ সাগৰৰ পাৰত বহা কিছু ঠাই হ'ব তেনেকুৱা নহয়। সেই ঠাইখিনি নিজৰ ঘৰৰ চৌপাশটোৰ কোনোবাটো জেগাও হ'ব পাৰে। কথা হ'ল নিজক কিছু সময় দিয়া, সুযোগ দিয়া আৰু প্ৰকৃতিৰ মাজত নিজকে এৰি দি জীৱনৰ মূল আনন্দ লোৱা। আৰু আমি এয়া পিকনিক স্পট আহি পালোঁ। আমি আহিছোঁ কোকালৈ। এইখন আমাৰ বাছ আৰু সৌৱা সেইটো ৰাস্তালৈ অকণমান আকৌ গ'লে আমি পিকনিক প্লেচটো পামগৈ। আমি ইয়াতে অকণমান ৰৈছোঁ কাৰণ আমি এতিয়া টিকেট কাটিব লাগিব। ইউটিউবত যাব কওক কিবা। আহিলোঁ আমি
জঙ্গলৰ মাজলৈ পিকনিক খাবলৈ এইটো টিকেট কাউণ্টাৰ ইয়াতে গাড়ীৰ ভাড়াবোৰৰ হিচাপত প্ৰাইচবোৰ লিখা আছে আমি মেইন পিকনিক প্লেছলৈ গৈয়ে পোৱা নাই এই ঠাইখিনিয়ে ইমান ধুনীয়া চাওকচোন বাছৰ টিকেট কাটি আমি এতিয়া ভিতৰলৈ গৈ আছো ইয়াতে ইমানবোৰ যে গছ দেখি খুব ভাল লাগিছে আৰু অকণমান পিছতে আমি মেইন ঠাইডোখৰলৈ গৈ পাম অন্য আৰু বহুত কেইটা পিকনিকৰ গ্ৰুপ আহিছে এয়া আমি ঠাইখিনি পাই গ'লো এইখিনি চাওক আমাৰ পিকনিকৰ প্লেচটো চাৰিওফালে পাহাৰ গছ-গছনি পানী লাহে লাহে আমি ওচৰলৈ গৈ ঠাইবোৰ চামগৈ আৰু লগতে আপোনালোককো দেখুৱাম এতিয়ালৈকে ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক এটা কৰি দিব দেই বাছৰ পৰা আমি নামি অহালৈ বাকীবোৰে কাম কাজত লাগিলেই সকলোৱে যোনে যেনেকৈ পাৰিছে বস্তুবোৰ যোগাৰ কৰি আছে কোনোবাই যদি গান বজোৱাৰ যোগাৰ কৰিছে কোনোবাই আকৌ খোৱাৰ যোগাৰ কৰি আছে আমাৰ বস্তু পাতিবোৰ বাছৰ পৰা নমাই ইয়াতে যোগাৰ কৰি আছে আৰু এইখিনিয়ে আমাৰ পিকনিক খোৱা ঠাইখিনি আৰু অকণমান পিছতে ইয়াতে গান লগাই দিব আৰু ঠাইডোখৰ ইমান ধুনীয়া নহয়নে আপোনালোকে ইয়ালৈ আহি পাইছেনে এওঁলোকে পাচলি কটাত লাগিলে আৰু গৈয়ে প্ৰথমে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ আমি আটাই একেলগে খালোঁ আৰু অকণমান পিছত পানীৰ ফালে ফুৰিব যাম দেই আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে বাৰু কেনেকুৱা পাইছে যদিহে ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আপকামিং ভিডিঅ'জবোৰ আপোনালোকে নটিফিকেশ্যনছ পাই থাকে এটা বস্তু দেখুৱাও ৰ'ব পিকনিকবোৰত যে এনেকুৱা এজন দেখিবলৈ পাৱে অকলে অকলে খুব ফূৰ্তি কৰিছে পিকনিক গ্ৰুপবোৰৰ সকলোৰে একোটা বেলেগ বেলেগকৈ গানবোৰ বজাই থৈছিলে ইমানগাল গান একেলগে পিকনিক বুলি শুনিছোঁ আৰু পিছে কপিৰাইটৰ ভয়ত ভিডিঅ'তহে দিবলৈ পৰা নাই ব্ৰেকফাষ্ট কৰি হৈ গ'ল এতিয়া আমি অকণমান চাৰিওফালৰ পৰিৱেশটো চাবলৈ বুলি আহিলোঁ ইমান ধুনীয়া পৰিৱেশৰ মাজত পিকনিক খাবলৈ মানুহবোৰ আহে মই আগতে কেতিয়াও আহি পোৱা নাছিলোঁ আপোনালোকে ইয়ালৈ আহি পাইছেনে অহা নাই যদি এবাৰ নিশ্চয়কৈ আহিব পানীবোৰ দেখিবলৈ ইমান ধুনীয়া আৰু চাফা নহয়নে খোৱা পিকনিকত অহা মানুহবোৰে ব'টিং কৰি আছে আমিও অকণমান পিছত ব'টিং কৰিবলৈকে যাম বুলি ভাবিছোঁ সৌৱা সিটো পাৰে আৰু এটা পিকনিক প্লেচ আছে যোৱাবাৰ হেনো অফিচ ষ্টাফটোৱে তালৈকে পিকনিক খাবলৈ বুলি আহিছিল এইবাৰ আকৌ এইটো প্লেচলৈ আহিছে দুয়োটা প্লেচ একেলগে যদিও ৰাস্তাবোৰ কিন্তু বেলেগ বেলেগ সেইখিনি ঠাই হ'ল পানীমূৰ আৰু আমি অহা ঠাইখিনি হ'ল কোকা
পানীমূৰৰ পৰা ইটো পাৰে তেওঁলোকে পানীৰ মাজলৈ আহিব নোৱাৰে। ইমানগাল পানী ক'ৰ পৰা জানো আহি থাকে, আচৰিত নহয়নে? এয়া এতিয়া আমি লাইফ জেকেটবোৰ পিন্ধি ল'লোঁ সকলোৱে আৰু এতিয়া আমি ব'টিং কৰিবলৈ যামগৈ। আমি উঠা ব'টখনত সৰু ডাঙৰকে মিলাই টোটেল 12জন যাত্ৰীহে উঠিবলৈকে পাৰে আৰু একোজন যাত্ৰীৰ ভাড়া 100 টকাকৈ লোৱা হৈছে। মই ব'টিঙো প্ৰথমবাৰৰ বাবে কৰিম। আমাৰ মানুহবোৰৰ জীৱনবোৰ ভাল বেয়া অথবা সৰু ডাঙৰ কিছুমান অভিজ্ঞতাৰে গঢ় লয়। তাৰে ভিতৰত বেয়া লগা মুহূৰ্তবোৰ মচিবও নোৱাৰি আৰু তাক ধৰি ৰাখিবও মন নাযায়। কিন্তু ভাল লগা মুহূৰ্তবোৰ সদায়ে আমি সাঁচি ৰাখিবলৈ যত্ন কৰোঁ। সেয়ে এনে সৰু সৰু সুখবোৰো মোবাইলত ভিডিঅ' আকাৰে ৰাখিবলৈ যত্ন কৰিছোঁ। কিন্তু সকলো মানুহৰে জীৱনবোৰ ইমান সহজ আৰু আনন্দময় নহয়। আমি যেনেদৰে ব্যস্ততাৰ মাজত সময় উলিয়াই ফুৰিবলৈ গৈছোঁ, ব'টিং কৰিছোঁ, সেই একে সময়তে কিছু লোকে নিজৰ জীৱনৰ মৌলিক অধিকাৰবোৰৰ পৰাও বঞ্চিত হৈ আছে। আমি উঠা ব'টখন চলোৱা সৰু ল'ৰাটোলৈ চালে তেনেকুৱাই বোধ নহয়নে? এওঁলোকৰ দৰে মানুহবোৰে মাত্ৰ দুবেলা দুমুঠি ভাতৰ বাবে জীয়াই থাকিবলৈকে ইমান কষ্ট কৰি আছে। তেওঁলোকৰ বাবে পৰিয়ালৰ আটাইবোৰ লোকৰ সৈতে দুবেলা দুমুঠি ভাত খোৱাটোৱেই জীৱনৰ লক্ষ্য হৈ পৰে আৰু আমাৰ নিচিনা মানুহবোৰৰ যিয়ে থাকিবলৈ এখন সুৰক্ষিত ঘৰ, খাবলৈ আৰু পিন্ধিবলৈ যথেষ্টখিনি যোগাৰ অলৰেডি থাকেই, তাৰ পিছতো কিছুমান সৰু সুৰা কথা লৈ অশান্তিকৰ সৃষ্টি কৰি থাকোঁ। বিলাসিতাই মানুহক সুখময় জীৱন এটা গঢ়ি তুলিব নোৱাৰে, কিন্তু জীৱনৰ কিছুমান অপ্ৰয়োজনীয় চখবোৰ পূৰাব নিশ্চয়কৈ পাৰে। যিবোৰ মানুহে নিজৰ জীৱনটো ভাল পাব নোৱাৰে নতুবা সুখবোৰ বিচাৰি ল'ব নেজানে, তেওঁলোকে যিকোনো পৰ্যায়ত কোনো পধ্যেই সুখী হ'ব নোৱাৰে। ইয়াৰ মাজতে আৰু এনেকুৱা কিছুমান মানুহো আছে যিবোৰে বিলাসিতাৰ মাজত জীৱনটো জীয়ায় আৰু তেওঁলোকে এই নাৱৰীয়া সৰু ল'ৰাজনৰ নিচিনা মানুহবোৰক সহায় কৰি জীৱনৰ সুখবোৰ বিচাৰি পায়। আমিও ঠিক তেনেকুৱা কৰিবলৈ চেষ্টা কৰা উচিত। বাৰু এতিয়া আমি অহা ঠাইখিনিৰ সৌন্দৰ্যৰ মাজত সুখবোৰ একেলগে বিচাৰি চাওঁ আহকচোন। প্ৰকৃতিৰ এনে মনোমোহা দৃশ্যবোৰ চাই থাকোঁ যেন অনুভৱ হয়। আপোনালোকৰ অনুভৱবোৰ কমেণ্ট কৰি জনাবচোন দেই। Wow. আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। আপোনালোকে আগবঢ়োৱা সঠিক দিহা পৰামৰ্শবোৰে আমাকো আগবাঢ়ি যোৱাত উৎসাহ যোগায় আৰু আগলৈ আমি ভাল ভাল কণ্টেণ্টবোৰ
আপোনালোকলৈ আগবঢ়াই দিয়াৰ বাবে প্ৰেৰণা পাওঁ। আৰু লগতে আমাৰ যদি ক'ৰবাত কিবা সৰু ডাঙৰ ভুল ক্ৰুটি দেখে আঙুলিয়াই দিলে আমি নিশ্চয়কৈ সহায় পাম। আমাৰ চেনেলৰ কণ্টেণ্টবোৰ যদি আপোনালোকে ভাল পাইছে তেনেহ'লে চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে চেনেলটোৰ লিংক শ্বেয়াৰ কৰি দিব। এইবাৰ আৰু মোৰ খুলুং পুটুং আৰু কয় নেকি? সকলোৱে যিমান পাৰিছে এই ধুনীয়া চিনাৰীবোৰ মোবাইলত সাঁচি ৰাখিবলৈ যত্ন কৰিছে। মই আগতেও এবাৰ কৈছোঁ যে পানীমূৰ পিকনিক স্পটটো একেখন ঠাইতে যদিও পানীমূৰ যোৱা ৰাস্তাটো বেলেগ আৰু আমি অহা পিকনিক স্পট কোকা ইয়ালৈ অহা ৰাস্তাটো বেলেগ। আপোনালোকে যদিহে এই ঠাইলৈ আহিব বিচাৰিছে তেনেহ'লে আপোনালোক কোকালৈ আহিব লাগিব। যদিহে আপোনালোকে ভাবিছে পানীমূৰলৈ আহিও এই ঠাইখিনি পাম তেতিয়াহ'লে আপোনালোকে ভুল ভাবিছে। কাৰণ পানীমূৰৰ পৰা ইফালে অহা ৰাস্তাটো বন্ধ কৰি থোৱা হৈছে। মই কোনোখিনি ঠাই বেছি ভাল বা বেয়া বুলি ক'ব খোজা নাই, মাথো ইনফৰমেশ্যনখিনিহে আপোনালোকক শ্বেয়াৰ কৰিলোঁ। প্ৰায় 15ৰ পৰা 20 মিনিটমান আমি ব'টিং কৰিলোঁ আৰু শেষত অকণমান ফটোশ্বুট কৰি উঠি আহিলোঁ। প্ৰথমবাৰৰ বাবে ব'টিং কৰি খুবেই ভাল লাগিল। ব'টিং আৰু ফটোশ্বুট কৰি এইবাৰ আমি বেলেগ এটা ছাইডেৰে ভিউটো চাম বুলি আহিলোঁ। এইখিনি ভিউটোতে আমি অকণমান ফটোশ্বুটো কৰিলোঁ আটায়ে। ৰ'বক মই যাই আছোঁ। পানীৰ কালাৰটো চাওকচোন, খুব ধুনীয়া নহয়নে? ঠাইখিনি যে ইমানেই ধুনীয়া তাৰ প্ৰতিটো দৃশ্যই আমি চিৰদিনৰ বাবে সাঁচি ৰাখিবলৈ যত্ন কৰিছোঁ আৰু বা পিছত কেতিয়ালৈকে অহা হয়। পানী বৈ থকা শিলৰ মাজলৈ যদিও যাবলৈ মন গৈছিল, আমি কিন্তু কোনোৱে যোৱা নাছিলোঁ কিয়নো অহৰহ তাত
পানী বৈ থকা বাবে শিলবোৰ পিছল হৈ আছিল। আপোনালোকেও কেতিয়াবা তাত গ'লে পানীৰ মাজলৈ নাযাব, কিন্তু কিছুমান মানুহে ফূৰ্তি আৰু চখৰ বাবে এনেকুৱা ভুল কাম কৰে আৰু তাৰ পিছত অঘটনবোৰ ঘটে। ইমান ধুনীয়া জেগা এটাত আমি ছোৱালীবোৰৰ জানো ফটোশ্বুট কৰা শেষ হ'ব? আকৌ আমি ফটোশ্বুটত লাগিলোঁ। পানীৰ মাজত খেলি ফটোশ্বুট কৰি হৈ গ'ল। আমাৰ পিকনিকৰ বাকী মানুহবোৰেনো কি কৰিছে তাকে চাওঁচোন আহক। আহিয়েই ফ্ৰাইড চিকেন খাবলৈ পালোঁ। আমি সিফালে ফুৰিব যোৱা সময়তে এওঁলোকে ইয়াতে ৰন্ধা বঢ়াত লাগিলে। এওঁলোক সকলো অফিচৰেই মানুহ, যোনে যেনেকৈ যি পাৰিছে কামবোৰ পৰিপাটিকৈ কৰি আছে। আৰু তেওঁলোকে এইবোৰ দায়িত্ব লোৱাৰ বাবে আমিও ইফাল সিফাল অকণমান ফুৰিবলৈ পাইছোঁ। টিকলিজনী প্ৰথমে লাজ কৰি আছিলে, পিছত গান শুনি ধুনীয়াকৈ নাচি আছে তাই। পিকনিক আহিব পাই খুব ফূৰ্তি পাইছে তাই। সৰু ল'ৰা ছোৱালীবোৰক পঢ়া পাতিৰ মাজতে আবদ্ধ নাৰাখি মাজে সময়ে ফুৰাবলৈকেও লৈ যাব লাগে। আৰু নাইবা তেওঁলোকৰ লগত সময় উলিয়াই কথা পাতিব লাগে আৰু পাৰিলে খেল ধেমালিও কৰিব লাগে। বিভিন্ন ধৰণৰ মানুহক লগ পাই যেতিয়া কথা বতৰা ফ্ৰী হয়, তেতিয়াহে সিহঁতৰ আত্মবিশ্বাস বাঢ়ে আৰু মানসিক বিকাশ হয়। এয়া আমি অহা পিকনিকৰ ঠাইখিনি। আমি পিকনিক খাবলৈ অহা ঠাইখিনিৰ অকণমান আঁতৰত থকা জিৰণি ঘৰ এটাৰ পৰা জেগাটোৰ গোটেই ভিউটো চাবলৈ আমি আহিলোঁ। সৌৱা সেউজীয়া কাপোৰেৰে আৱৰি ৰখা ঠাইখিনিয়ে আমি পিকনিক খোৱা জেগাখিনি। আঁতৰৰ পৰা চালেহে গম পায় কিমানখিনি ঠাই আৱৰি আছে এই পিকনিক স্পটটো। দূৰণিৰ পাহাৰ গছ-গছনি ইয়াৰ পৰা কিমান সৰু যেন লগা নাইনে? পানীবোৰ যে দূৰণিৰ পৰাই কিমান ধুনীয়া দেখিছে। সৌখিনিতেও কোনোবাই পিকনিক খাই আছে আৰু বটিঙৰ বাবে মানুহ লাইন লাগিয়ে আছে। চাৰিওফালে পিকনিক খোৱা মানুহ আৰু সকলোৰে বিভিন্ন ধৰণৰ গানবোৰ বাজি ঠাইখিনি ভৰপূৰ হৈ আছে আৰু আবেলি হ'লেই এইবোৰ খালী হৈ যাব। একদম লাষ্টত আমি তাৰ পৰা উভতি আহিলোঁ আৰু অকণমান পিছতে পিকনিকৰ খানা খাব পৰা হ'বই। এয়া এতিয়া লোকেল চিকেন বনাই আছে। আৰু এতিয়া খোৱাৰ টাইম হৈ গ'ল, আমি কেইজনমানে একেলগে খাবলৈ বুলি বহিলোঁ। আমি খাবলৈ বহিলোঁ আৰু এবিধ এবিধকৈ বস্তুবোৰ আমাক দি গ'ল। আগত পিকনিকৰ ভিউ চাই চাই এতিয়া আমি ভাত খাম সকলোৱে। আমাৰ পিকনিকৰ খানাত আছিলে বেঙেনা ফ্ৰাই, নেমু, পাপৰ, বুটৰ দাইল, আচাৰ, চালাড, বিন গাজৰ ভাজি, পানীলাওৰে মাছৰ মূৰৰ খাৰ, বিলাহীৰে বনোৱা মাছ আৰু লোকেল চিকেন।
আটাইবোৰে খাবলৈ বিৰাট টেষ্টি হৈছিল। আমিবোৰ ইফালে খোৱা বোৱাত ব্যস্ত আৰু আনফালে এওঁলোক পিকনিক বুলি ফূৰ্তি কৰি নাচি বাগি আছে। মানুহৰ জীৱনৰ প্ৰতিটো দিনেই কাম কাজ আৰু টেনশ্যনৰ মাজতে পাৰ হয় যেতিয়া মাজে সময়ে এনেকুৱা ফূৰ্তি কৰাৰো দৰকাৰ, তেতিয়াহে জীৱনটো বেলেঞ্চ হৈ থাকে। আমি কেইজনমানে খাই উঠিলোঁ, এতিয়া বাকী থকাবোৰেও খাই আছে। আৰু এওঁলোকে যিমান পাৰে ফূৰ্তি কৰিছে, নাচিছে। সকলো মানুহেই ইমান খোলাকৈ ফূৰ্তি কৰিব নোৱাৰে। মোৰ মানুহজনলৈকেই চাওকচোন। মোৰ মানুহজন অকণমান লাজকৰীয়া, তেওঁ কেৱল আনৰ নাচি থকা ভিডিঅ'বোৰহে কৰিছে। তেওঁলোকে ডান্স কৰিব পাই ইমান ফূৰ্তি পাইছে যে খাবলৈকে মাতি মাতি নিব পৰা নাছিলে। আৰু নহ'বই বা কিয়? সদায় কাম কাজ আৰু টেনশ্যনৰ মাজতে যেতিয়া অফিচত থাকে, বছৰটিত এদিন মন খুলি ফূৰ্তি কৰিব পাই খুব আনন্দ পাইছে সকলোৱে। পিকনিক বুলি এদিন ফূৰ্তি কৰি তাৰপিছত আকৌ ব্যস্ততাৰে ভৰা লাইফ। সেয়ে এই মুহূৰ্তটিতেই বছৰটিৰ সকলো ভাগৰ, সকলো টেনশ্যন আঁতৰাই কেৱল মাত্ৰ ফূৰ্তি কৰাহে কথা। মনৰ মাজত ফূৰ্তি থাকিলেহে কাম কাজবোৰো ভালকৈ কৰিব পাৰি। আমি আকৌ আঁতৰৰ পৰাই তেওঁলোকক চায়েই ফূৰ্তি কৰিলোঁ। আৰু অকণমান পিছতে আমি যাবগৈ লাগিব। সেয়ে আমাৰ পিকনিকৰ আৱৰ্জনাবোৰ জ্বলাই দি ঠাইখিনি চাফ চিকুণ কৰি যাবলৈ বুলি সাজু হ'ল। এয়া এতিয়া সকলোৱে পিকনিকৰ বস্তুবোৰ টালি টোপোলা বান্ধি যাবলৈ বুলি সাজু হৈছে। আৰু অকণমান পিছত এন্ধাৰ হৈ আহিব আৰু মানুহৰ সংখ্যাও এতিয়া কমি আহিছে। দিনটোৰ শেষত স্মৃতিৰূপে বন্ধু বান্ধৱৰ লগত ফটো একোখনকৈ উঠি ঠাইখিনিৰ পৰা বিদায় ল'বলৈ সকলো সাজু হৈছে। এই খালী ঘৰকেইটাও পিকনিক খোৱাৰ বাবেই বন্ধা হৈছে। দিনটো মানুহৰে ভৰা ঠাইখিনি এতিয়া নিৰ্জন পৰি যাব। পিকনিক খাবলৈ অহা মানুহবোৰক এন্ধাৰ হোৱাৰ আগতেই তাৰে গাৰ্ডবোৰে নিৰ্দেশ দিলে জেগাখিনি খালী কৰিব আৰু আমি এতিয়া উভতি গৈ আছোঁ। সকলোৱে ঘৰলৈ সুকলমে গৈ পালেই হ'ল আৰু। এইবাৰ আকৌ শেষবাৰৰ বাবে বাছৰ ভিতৰতো এওঁলোকে অকণমান নাচি বাগি আছে। পিকনিকলৈ অহা গাড়ী বুলি অকণমান হাই উৰুমিটো থাকেই আৰু এইফালে এইজনক চাওক, হয় মোৰ মানুহজন। আৰু এনেকৈয়ে হাঁহি ফূৰ্তিৰ মাজেৰে পিকনিকৰ দিনটো আমাৰ পাৰ হ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। আজিলৈ বাই।